নমস্কাৰ। প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা ধন্যবাদ জনাইছোঁ আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ বাবে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে LIC অফ ইণ্ডিয়াৰ এনেকুৱা এটা প্লেনৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিটোত আপুনি মাত্ৰ প্ৰতিদিনে 10 টকাকৈ জমা কৰি আপুনি 25 লাখ টকা পৰ্যন্ত আপুনি ঘূৰাই পাব পাৰে। যদিও সেইটো বিশ্বাসযোগ্য যেন লগা নাই, তথাপিতো সঁচা কথা যে আপুনি প্ৰতিদিনে 10 টকাকৈ জমা কৰি আপুনি 25 লাখ টকা পৰ্যন্ত ঘূৰাই পাব পাৰে। তো কেনেধৰণে পাব মই সেই বিষয়ে বৰ্ণনা কৰি গৈ থাকিম, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ আপুনি চাই যাব। যদিহে স্কিপ কৰে তেতিয়াহ'লে বহুত মূল্যৱান কথা আপুনি এৰি থৈ যাব। তো পলিচিটোৰ নাম হ'ল আপোনাৰ LIC অফ ইণ্ডিয়াৰ অমূল্য জীৱন। আকৌ এবাৰ কৈছোঁ, পলিচিটোৰ নাম হ'ল LIC অফ ইণ্ডিয়াৰ অমূল্য জীৱন, যাৰ টেবুল নাম্বাৰ হ'ল 823823। আৰু এই পলিচিটো লঞ্চ কৰাৰ মূল উদ্দেশ্য হ'ল যে সমাজৰ সকলো স্তৰৰ মানুহৰে যাতে ভৱিষ্যত সুৰক্ষিত হয়, তো তাৰ প্ৰতি লক্ষ্য ৰাখি LIC অফ ইণ্ডিয়াই এই পলিচিটো লঞ্চ কৰিছে। তো এই পলিচিটো ল'বৰ কাৰণে অৰ্হতা কিছুমান আছে, তো সেই অৰ্হতাবিলাক মই কৈ গৈ আছোঁ। প্ৰথমে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব, সেইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰতে হ'ল আপোনাৰ বয়স আপোনাৰ মিনিমাম 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত আপোনাৰ হ'ব লাগিব। তাৰমানে 18 বছৰৰ পৰা 60 বছৰৰ যিকোনো মানুহে, পুৰুষ মহিলা উভয়ে এই পলিচিটো ল'ব পাৰিব। আৰু পলিচিৰ টাৰ্মটো হ'ল আপোনাৰ 5 বছৰৰ পৰা আপোনাৰ 35 বছৰ পৰ্যন্ত আপুনি ল'ব পাৰে। তাৰমানে আপুনি 5 বছৰীয়া ল'ব পাৰে, 10 বছৰীয়াও ল'ব পাৰে, 15 বছৰীয়াও ল'ব পাৰে, 20, 25, 30, 35লৈকে আপুনি ল'ব পাৰিব। আৰু মিনিমাম চাম ইছ্যুড এমাউণ্ট হ'ল আপোনাৰ 25 লাখ টকা। মেচিউৰিটি এমাউণ্টটো হ'ল আপোনাৰ 25 লাখ টকা, আৰু বাকী মেক্সিমামটো আনলিমিটেড, আপুনি যিমান ল'ব পাৰে, 25 লাখ, 50 লাখ, 30 লাখ, আপুনি যিমান ল'ব পাৰে আপোনাৰ ইচ্ছামতে। আপুনি সেইমতে প্ৰিমিয়ামটো চেঞ্জ হ'ব। প্ৰিমিয়াম মানে মেচিউৰিটি বেনিফিট অনুসাৰে আপোনাৰ প্ৰিমিয়ামটো চেঞ্জ হৈ যাব। কিন্তু মই যিটোৰ বিষয়ে ক'বলৈ আলোচনা কৰিবলৈ গৈ আছোঁ, সেইটোত আপোনাৰ 25 লাখ টকাৰ যিটো আপুনি প্ৰফিট পাব, সেই প্ৰফিটটোৰ বিষয়েহে মই আলোচনা কৰিবলৈ গৈ আছোঁ। তাত আপোনাৰ প্ৰিমিয়াম হ'ব মাত্ৰ 10 টকা প্ৰতিদিন। তাৰমানে মাহেকত 300 টকা আৰু এবছৰত আপোনাৰ 3600 টকা। পলিচিটোৰ প্ৰিমিয়ামটো আপুনি বছৰেকীয়া বা ছমহীয়া, আপুনি বছৰেকীয়াও কৰিব পাৰে বা ছমহীয়াও কৰিব পাৰে। যদিহে বছৰেকীয়া কৰিবলৈ হয় তেতিয়াহ'লে মাহেকত আপুনি 3600 টকা দিব লাগিব, আৰু যদিহে ছমহীয়া কৰিম বুলি ভাবে তেতিয়াহ'লে আপুনি 1800 টকা দিব লাগিব। তো একেবাৰে খুব কম, প্ৰিমিয়ামটো একেবাৰে কম আৰু প্ৰফিটটো বহুত বেছি। তো ইয়াতে কি হয়, যদিহে বীমাধাৰকজনে পলিচিটো লোৱাৰ পিছতে আকস্মিকভাৱে তেখেতৰ মৃত্যু হৈ যায়, ভগৱানে নকৰক তেখেতৰ কিবা কাৰণতে মৃত্যু হৈ গ'ল, তেতিয়াহ'লে তেখেতৰ নমিনী যাক দিয়া থাকিব, তেখেতৰ ৱাইফ হওক, তেখেতৰ মা দেউতা হওক, বা তেখেতৰ ভাইটি ভণ্টি যোনেই নহওক, তো তেখেতৰ যি নমিনী থাকিব তেখেতকে 25 লাখ টকা পৰ্যন্ত ঘূৰাই পাব। আৰু এই পলিচিটোৰ বেনিফিট বেলেগ একো নাই। আপুনি এই পলিচিটোত আপুনি লোন ল'ব নোৱাৰিব, লোন নাপাব। তাৰপিছতে আপোনাৰ যিটো আমাৰ চাৰেণ্ডাৰ ভেলু থাকে, যদিহে আপুনি LIC অন্য পলিচি কৰিম বুলি ভাবে তেতিয়াহ'লে তাত আপুনি 3 বছৰ চলোৱাৰ পিছতে আপুনি চাৰেণ্ডাৰ কৰোঁ বুলি ক'লে আপুনি কৰিব পাৰিব। কিন্তু এই পলিচিটোত আপুনি কোনো ধৰণৰ চাৰেণ্ডাৰ, যদিহে আপুনি ধৰক 25 বছৰলৈকে কৰিলে, 25 বছৰ কৰাৰ পিছত মানে আপুনি পলিচিটো 25 বছৰৰ কাৰণে লৈছিলে, কিন্তু 5 বছৰ চলোৱাৰ পিছত আপুনি নচলাওঁ বুলি চাৰেণ্ডাৰ কৰিব বিচাৰিলে, তো সেই 5 বছৰত যিমানখিনি টকা আপুনি জমা থৈছিলে, তো সেইখিনি আপোনাৰ এনেয়ে যাব। তাত আপুনি কোনো ধৰণৰ চাৰেণ্ডাৰ ভেলু নাথাকিব। গতিকে যেতিয়া আপুনি পলিচিটো ল'ব, তেতিয়া আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক ভালকৈ পঢ়ি চাব, তেতিয়া আপুনি বুজি পাব। তাত লিখা থাকিব যে আপোনাৰ কোনো ধৰণৰ চাৰেণ্ডাৰ ভেলু তাত এই পলিচিটোত দিয়া নাযায়। তাৰপিছতে আপুনি এই পলিচিটোত LICৰ অন্য পলিচিত আপুনি যদিহে ধৰক 2 লাখ 3 লাখ টকা 5 লাখ টকাৰো যদি পলিচি কৰে, তেতিয়াহ'লে আপোনাৰ কিছুমান পলিচিত আপোনাৰ লোন ল'ব পাৰে। আপুনি সেই পলিচি এগেইনষ্টত আপুনি লোন ল'ব পাৰিব, কিন্তু এই পলিচিটোত আপুনি কোনো ধৰণৰ লোন ল'ব নোৱাৰিব। আৰু এই পলিচিটোৰ কাৰণে আপোনাৰ কি লাগিব? প্ৰথম আপোনাৰ এজ প্ৰুফ লাগিব, যিটো আপোনাৰ জন্ম প্ৰমাণ পত্ৰ লাগিব। তাৰপিছতে আপোনাৰ এড্ৰেছ প্ৰুফ, আপোনাৰ যি ঠিকনা, তাৰপিছতে আপোনাৰ পাছপৰ্ট ফটো লাগিব, আৰু ইনকাম চাৰ্টিফিকেট লাগিব। এই পলিচিটো ল'বৰ কাৰণে আকৌ এবাৰ মই কৈ দিছোঁ, প্ৰথম আপোনাৰ এজ প্ৰুফ লাগিব, যি আপোনাৰ জন্মৰ প্ৰমাণ পত্ৰ, তাৰপিছতে আপোনাৰ এড্ৰেছ প্ৰুফ, তাৰপিছতে আপোনাৰ পাছপৰ্ট ফটো আৰু ইনকাম চাৰ্টিফিকেট।
ইনকাম গতিকে ভিডিঅ'টো ইমানেই। যদিহে ভাল পাইছে এটা লাইক কৰি দিব, প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক আৰু এনেধৰণৰ ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰিব। গতিকে ধন্যবাদ।